নমস্কাৰ এছাম ষ্টাডি পইণ্টলৈ স্বাগতম জনাইছোঁ। বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন অৰ্থাৎ সেৱাৰ তৰফৰ পৰা এখন নটিফিকেশ্যন আহিছে। এই নটিফিকেশ্যনখনত এইবছৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কোন কোন ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা এৱাৰ্ডটো পাব তাৰ বিষয়ে উল্লেখ কৰিছে। আহক আমি চাওঁ ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীয়ে পায় নে ডিষ্টিংশ্যনে পায় নে ছেকেণ্ড ডিভিজনে পোৱা ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা এৱাৰ্ডটো পায়। নটিফিকেশ্যনখন পঢ়ো। নটিফিকেশ্যনখন পঠাইছে এন নাথ এছিয়া ছেক্ৰেটাৰী বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন এছাম বামুণী মৈদাম গুৱাহাটী 21 পঠাইছে ইন্সপেক্টৰ অফ স্কুলছ অল। এতে সাবজেক্ট লিখিছে পেমেন্ট অফ কেছ এৱাৰ্ড টু দ্য ডিষ্টিংশ্যন ষ্টাৰ মাৰ্কছ হোল্ডাৰ ইন HSLC AHM এক্সামিনেশ্যন 2022 অৰ্থাৎ সাবজেক্টত উল্লেখ থকা অনুসৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্ক পাব সেই ছাত্ৰ ছাত্ৰীসকলে এই বছৰ আনন্দৰাম বৰুৱা এৱাৰ্ডটো পাব। আমি ডিটেইলছ নটিফিকেশ্যনখন পঢ়িছো। ইয়াতে লিখিছে উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট সাইটেড above I have to inform you that government of Assam is likely to issue a notification for providing case award to the students who have secured distinction star marks in the HSLC AHM examination 2022 এটা উল্লেখ কৰিছে যে গভৰ্ণমেণ্ট অফ আসামে যিসকল কেণ্ডিডেটে ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্কছ পাইছে সেই কেণ্ডিডেটসকলক কেছ এৱাৰ্ড প্ৰভাইড কৰিব। আৰু তাৰ পিছত লিখিছে ইন অৰ্ডাৰ টু এক্সপেডিট দ্য প্ৰচেছ বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম হেজ ডিচাইডেড টু কালেক্ট দ্য বেংক details of the students as mentioned above so that as and when the government declared a policy the benefit should be extended quickly। আৰু ইয়াৰে উল্লেখ কৰিছে যে যাতে গভৰ্ণমেণ্টে যেতিয়া কোনো ধৰণৰ পলিচি উলিয়ায় আৰু সেই পলিচিৰ জৰিয়তে এই যিটো এৱাৰ্ড সেইটো ডিষ্ট্ৰিবিউট কৰে তেতিয়া যাতে কেণ্ডিডেটসকলে অতি সোনকালে পইচাসমূহ পায় বা এৱাৰ্ডটো পায় তাৰ কাৰণে বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনে বেংক ডিটেইলছসমূহ কালেকশ্যন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত লিখিছে যে ফৰ দিছ প্ৰচেছ এ পৰ্টেল হেজ বিন অপেন ইন দ্য ৱেবছাইট অফ সেবা এজ ডিটেইলড বিলো ফ্ৰম 11 AM of 15/7/2020 to 5 PM of 30/7/2022 আৰু ইয়াতে উল্লেখ কৰিছে যে ইয়াৰ ওপৰত ভিত্তি কৰি সেবাই 15/7/2022 তাৰিখৰ পৰা এটা পৰ্টেল খুলি দিছে আৰু সেই পৰ্টেলটো 30/7/2022 লৈকে খোলা থাকিব। ইয়াত ইম্পৰ্টেণ্ট পইণ্ট কেইটামান লিখিছে এলিজিবল ষ্টুডেণ্টছ নিড টু ভিজিট অফিচিয়েল ৱেবছাইট এলিজিবল যিবিলাক কেণ্ডিডেট হয় তেওঁলোকে সেৱাৰ ৱেবছাইটটো ভিজিট কৰিব লাগিব আৰু তাত লেফ্ট চাইডে এটা লিংক থাকিব য'ত লিখা থাকিব আনন্দৰাম বৰুৱা এৱাৰ্ড স্কিম আৰবাস 2022 এপ্লিকেশ্যন ফৰ কেছ এৱাৰ্ড আৰু সেই লিংকটোত ইনষ্ট্ৰাকশ্যনসমূহ পাই যাব। তাত লিখিছে যে ষ্টুডেণ্টছ শুড ফিল ৰোল নাম্বাৰ এণ্ড ডেট অফ বাৰ্থ একৰ্ডিং টু এডমিট কাৰ্ড ইছ্যুড at the time of HSLC AHM examination 2022 আৰু ইয়াতে লিখিছে যে কেণ্ডিডেটসকলে পৰ্টেলটো খোলা যোৱাৰ পিছত এডমিটত উল্লেখ থকা অনুসৰি ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থসমূহ এণ্টাৰ কৰিব লাগিব। আৰু ইয়াত লিখিছে যে অনলি এলিজিবল কেণ্ডিডেট that is student who have secured distinction star marks will be able to log in আৰু যিসকল এলিজিবল কেণ্ডিডেট হয় যিসকলে ষ্টাৰ বা ডিষ্টিংশ্যন মাৰ্কছ পাইছে তেওঁলোকে লগ ইন কৰিবলৈ এলিজিবল হ'ব। তাৰপিছত নেক্সট 3 নম্বৰ পইণ্টটো লিখিছে যে ষ্টুডেণ্টছ উইল হেভ টু প্ৰভাইড এ বেংক একাউণ্ট নাম্বাৰ এলং উইথ IFS কোড আফটাৰ দে লগ ইন। ষ্টুডেণ্টসমূহে লগ ইন কৰাৰ পিছত বেংক একাউণ্ট নাম্বাৰ আৰু IFS কোডটো প্ৰভাইড কৰিব লাগিব। দে শুড হেভ বেংক একাউণ্ট এক্সেক্টলি ইন হিজ হাৰ নেম কেণ্ডিডেটৰ নিজৰ নামত বেংক একাউণ্টটো থাকিব লাগিব। বেংক একাউণ্ট ইন এনি আদাৰ নেম অৰ আইডেণ্টিটি উইল নট বি একচেপ্টেড আৰু বেলেগৰ নামত বেংক একাউণ্টটো একচেপ্ট কৰা নহয়। তাৰপিছত লিখিছে টেক এ প্ৰিণ্ট আউট অফ দ্য একনলেজমেণ্ট ৰিচিপ্ট এণ্ড কিপ ইন ছেফ কাষ্টডি। ছাবমিট কৰাৰ পিছত যিটো একনলেজমেণ্ট ৰিচিপ্ট হয় সেইখন প্ৰিণ্ট কৰিব লাগিব আৰু ছেফ কাষ্টডিত ৰাখিব লাগিব দিছে। তাৰপিছত নেক্সট তলত লিখিছে যে ইট হেড বিন নটিচ ডিউৰিং প্ৰিভিয়াছ ইয়াৰ ডেট মেনি বেংক একাউণ্ট ৰিমেইন ইনএক্টিভ ডিউ টু লেক অফ ৰিচেণ্ট ট্ৰেনজেকশ্যন। ইয়াত এটা উল্লেখ কৰিবলগীয়া তথ্য দিছে যে আগৰ কেইবছৰত লক্ষ্য কৰা গৈছে যে বহুতো ছাত্ৰ ছাত্ৰীৰ ট্ৰেনজেকশ্যনৰ অভাৱত বেংক একাউণ্টসমূহ ইনএক্টিভ হৈ থাকে। অলছ' ছাম একাউণ্টছ হেভ ট্ৰেনজেকশ্যন লিমিটছ ইনেবল আৰু কিছুমান একাউণ্টছত ট্ৰেনজেকশ্যন লিমিটসমূহ ইনেবল কৰা থাকে বা ছেট কৰা থাকে। In such cases, it might not be technically possible to transfer the case award আৰু এনেকুৱা ধৰণৰ কেছসমূহত টেকনিকেলি পইচাসমূহ পঠোৱা সম্ভৱ নহয়।
Hence, the students may be advised to take precautionary measure with their respective bank regarding this. আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক নিজৰ নিজৰ বেংকৰ ক্ষেত্ৰত এই কথাকেইটাৰ ওপৰত প্ৰিকশ্যনাৰী মেজাৰ ল'বলৈ কোৱা হৈছে। You are therefore requested to inform the matter to all head of the institution. এইটো হ'ল নটিফিকেশ্যনত উল্লেখ থকা এইখিনি হ'ল মেইন তথ্য। এতিয়া মই ৱেবছাইটটো খুলি দেখুৱাব বিচাৰিছোঁ ৱেবছাইটটো কেনেদৰে কি আহে। এইটো হ'ল সেবাৰ ৱেবছাইট, অফিচিয়েল ৱেবছাইট। এটা সেবাৰ অফিচিয়েল ৱেবছাইটত কুইক লিংকৰ তলতে ওপৰতে এইটো লিংক দিয়া আছে, সাবমিশন অফ বেংক একাউণ্ট ডিটেইলছ অফ কেণ্ডিডেটছ who have passed HSLC HSAHM exam 2022 securing star distinction mark. ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে পেজটো খোল খাই যাব। এই পেজটোত কেণ্ডিডেটসকলে নিজৰ ডাটাসমূহ এন্ট্ৰি কৰি লগইন যিটো অপশ্যন আছে তাত ৰোল আৰু নাম্বাৰ আৰু ডেট অফ বাৰ্থ এন্ট্ৰি কৰি লগইন কৰিব পাৰিব। আৰু ইয়াতে কিছুমান তথ্য উল্লেখ কৰিছে, ইনষ্ট্ৰাকশ্যন লিখিছে। ইনষ্ট্ৰাকশ্যন কি লিখিছে, মেইন পইণ্ট কেইটা পঢ়ি দিছোঁ। Candidate should have a bank account in his her name. Candidate জনৰ নিজৰ নামত বেংক একাউণ্ট থাকিব লাগিব। এইটো যিটো গাইডলাইন আছে তাত পঢ়ি দিছিলোঁ মই। কাইণ্ডলি কিপ এ স্কেন ইমেজ অফ দ্য ফ্ৰণ্ট পেজ অফ ইয়ৰ বেংক পাছবুক। আৰু ইয়াতে বেংক পাছবুকৰ স্কেন ইমেজটো ৰেডি কৰি ৰাখিব দিছে। স্কেন ইমেজ শুড have your name, account number, IFS and photograph clearly visible. আৰু পাছবুকৰ যিটো স্কেন কপি হয় তাতে নিজৰ নাম, IFS কোড, একাউণ্ট নাম্বাৰ আৰু ফটোগ্ৰাফটো ক্লিয়াৰলি ভিজিবল হৈ থাকিব লাগিব। ইয়াতে ডকুমেণ্টছৰ চাইজখন উল্লেখ কৰিছে। ডকুমেণ্ট চাইজখন দিয়া আছে <200 KB হ'ব লাগিব আৰু উইথ দিয়া আছে উইথ মানে হৰাইজণ্টেল >400 পিক্সেল PX হ'ব লাগিব আৰু হেইট দিয়া আছে >600 পিক্সেল আৰু ডকুমেণ্টৰ ফৰ্মেট হ'ব JPG বা JPEG। এইখিনিয়ে মেইন পইণ্ট আছে। আশা কৰিছোঁ এইখিনিয়ে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। এনেকুৱা ধৰণৰ আৰু ইনফৰ্মেটিভ ভিডিঅ' পাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। থেংক ইউ।